Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ আজি এটি ফুলকবি সৰু ৰেচিপি। ফুলকবিখিনি মই ভালকৈ ৰুকনিত চুচি ল'লোঁ। তাৰ পাছত ইয়াত মই অলপ বেচন মিক্স কৰি লৈছোঁ। তাৰ পাছত ইয়াত মই নিমখ দি ল'ম। সোৱাদ অনুসৰি মই ইয়াত অলপ নিমখ দি লৈছোঁ। তাৰ পাছত ইয়াত মই অকণমান হালধি দি ল'ম। তাৰ পৰা মই কাটি থোৱা কেঁচা জলকীয়া সৰু সৰুকৈ সেইখিনিও ইয়াতে দি ল'ম। এতিয়া মই ইয়াত কেঁচা জলকীয়াখিনি দি দিম। এয়া মই কাটি থোৱা এক্সট্ৰাকৈ কেঁচা জলকীয়া কেইডোখৰ দি লৈছোঁ। তাৰ পাছত ইয়াত মই এতিয়া মিক্স কৰি ল'ম ৰেড চিলি। তাৰ পাছত ইয়াত অকণমান মই এতিয়া জিৰা পাউডাৰ দি দিম। এয়া মই অকণমান ইয়াত জিৰা পাউডাৰ মিক্স কৰি দিছোঁ। এইখিনি মিক্স হোৱাৰ পাছত মই এইখিনি ধুনীয়াকৈ মঠি ল'ম। মঠি লোৱাৰ পাছত মই সৰু সৰুকৈ লাডু বনাই ল'ম। এয়া মই ধুনীয়াকৈ সৰু সৰুকৈ লাডু বনাই ল'ম। এয়া মই ধুনীয়াকৈ লাডুখিনি বনাই ল'লোঁ। বনাই লোৱাৰ পাছত তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া লাডুখিনি এটা এটাকৈ তেলখিনি ধুনীয়াকৈ দি ল'লোঁ। লাডুখিনি ধুনীয়াকৈ তেল সোমোৱাকৈ মই লৰাই থাকিম যাতে লাডুখিনিত ধুনীয়াকৈ তেলখিনি সোমাই যায়। এয়া মই এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। লাডুখিনি ৰঙা পৰি যোৱালৈকে মই ভাজি ল'ম। এয়া মই লৰাই লৈছোঁ। ধুনীয়াকৈ তেলখিনি সোমাই গৈছে লাডুখিনিত। অকণমান থৈ দিয়াৰ পাছত মই লাডুখিনি ধুনীয়াকৈ কাঢ়ি ল'ম এটা এটাকৈ। অলপ অলপ ৰঙা পৰিছে আৰু লাডুখিনি। আৰু অকণমান ভাজিলে হ'ব আৰু। এয়া অলপ অলপ ৰঙা পৰিছে। অকণমান মাজে মাজে মই লৰাই দিছোঁ লাডুখিনি। এতিয়া ধুনীয়াকৈ লাডুখিনি ৰঙা পৰিছেগৈ। এইখিনি মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ। এতিয়া মই কাটি থোৱা এক্সট্ৰাকৈ পিঁয়াজ আৰু বিলাহী এইখিনি মই মিক্সিত দি ল'ম। এয়া মই আদা দি লৈছোঁ। এয়া মই কাটি থোৱা সৰু সৰু কেঁচা জলকীয়া দি লৈছোঁ। এইখিনি মই ধুনীয়াকৈ এতিয়া মিক্সিত পিচি ল'ম। মিক্সিত পিচি লোৱাৰ পাছত তেলখিনি গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পাছত কাটি থোৱা পিঁয়াজখিনি মই তেলত দি ল'লোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰালৈকে মই লৰাই থাকিম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰক। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত মই মিক্সিত পিচি লোৱা বিলাহী, আদা, জলকীয়া সকলোখিনি ইয়াত দি ল'ম। এয়া পিঁয়াজখিনি অকণমান অকণমান ৰঙা পৰিছে।
মই আকৌ অকণমান ভালকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াত পিচি লোৱা সকলোখিনি ইয়াত দি ল'লোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ লৰাই দিম। এয়া মই ধুনীয়াকৈ লৰাই ল'লোঁ। তাত মই অকণমান নিমখ দি লৈছোঁ সোৱাদ অনুসৰি। তাৰপিছত ইয়াত অকণমান মই গৰম মছলা দি ল'ম। এতিয়া মই অকণমান হালধি দি লৈছোঁ। তাৰপাছত এতিয়া অকণমান গৰম মছলাৰ পাউডাৰ দি ল'ম। অকণমান ৰেড চিলিও দি লৈছোঁ। এতিয়া ধুনীয়াকৈ সকলোখিনি মিক্স হৈ গ'ল। অকণমান সিজিবলৈ দিছোঁ। এয়া মই গৰম মছলা পাউডাৰ দি লৈছোঁ। এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত মই কেইটামান তিয়াই থোৱা কেঁচা বুট দি লৈছোঁ। এইখিনি লৰাই পেলানি মই এয়া ঢাকনা দি দিম। এয়া মই অলপ দেৰি ঢাকি থৈ দিম, বুটখিনি যাতে অকণমান সিজে। বুটখিনি সিজালৈকে মই ঢাকন দি থৈ দিলোঁ। তাৰপাছত ঢাকনখন আঁতৰাই এইখিনি ধুনীয়াকৈ আকৌ এবাৰ লৰাই ল'লোঁ। ধুনীয়াকৈ লৰাই দিয়াৰ পাছত মই বনাই থোৱা ফুলকবিৰ আৰু বেচনৰ লাডুকেইটা ইয়াত এটা এটাকৈ ধুনীয়াকৈ দি ল'লোঁ। দি লোৱাৰ পাছত এইখিনি মই লাহে লাহে লৰাই দিছোঁ যাতে লাডুকেইটা ভাগি নাযায়। সেয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত ইয়াতো মই অকণমান গৰম পানী দি দিম। এয়া মই অকণমান গৰম পানী দি দিছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া হৈ গ'ল। এয়া চাওকচোন কালাৰটো কি ধুনীয়া উঠিছে। ইয়াত এতিয়া মই কাটি থোৱা অলপ কেঁচা ধনিয়া দি লৈছোঁ। এতিয়া অকণমান উতলিছে আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। এইখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই প্লেটত ধুনীয়াকৈ কাঢ়ি ল'ম।
এইখিনি এতিয়া মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ। এয়া চাওকচোন কালাৰটো কি ধুনীয়া উঠিছে। এইখিনি কালাৰটো বহুত ধুনীয়া উঠিছে। আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। ভাল হ'লেও কমেণ্ট এটা কৰিব, বেয়া হ'লেও কমেণ্ট এটা কৰিব। এয়া চাওক মোৰ ৰেচিপি ৰেডি হৈ গ'ল।